বন্ধুসকল মই প্ৰকাশ হাজৰিকা আপোনালোকক স্বাগতম জনাইছোঁ প্ৰকাশ হাজৰিকা চেনেলটিলৈ। আজি মই এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। আজি মই আপোনালোকক দেখাম অনলাইনৰ জৰিয়তে কেনেধৰণে পান কাৰ্ড ষ্টেটাছ চেক কৰে। আপুনি যদি পান কাৰ্ড এপ্লাই কৰিছে, আপোনাৰ পান কাৰ্ডটো এপ্লাই হৈছে নে নাই, আপোনাৰ পান কাৰ্ডটো ঘৰলৈ আহিছে নে নাই, অনলাইনৰ জৰিয়তে ষ্টেটাছ চেক কৰিবলৈ হ'লে বলক আমি এই ভিডিঅ'টো চাই থাকিম। প্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰ ব্ৰাউজাৰত যাব লাগিব বা আপোনাৰ মোবাইলৰ ব্ৰাউজাৰত যাব লাগিব। ব্ৰাউজাৰত যোৱাৰ পিছত গুগলত গৈ আপুনি চাৰ্চ কৰিব লাগিব পান কাৰ্ড ষ্টেটাছ। এনেধৰণে আপুনি পান কাৰ্ড ষ্টেটাছ চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছতে আপুনি প্ৰথম যিটো লিংক পাব ট্ৰেক ইউৰ পান টান এপ্লিকেশ্যন ষ্টেটাছ, তাত আপুনি ট্ৰেক ইউৰ পান টান এপ্লিকেশ্যন ষ্টেটাছত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপুনি এখন ইণ্টাৰফেচ দেখা পাব আৰু আপুনি যেতিয়া পান কাৰ্ড এপ্লাই কৰিব, এপ্লাই কৰোঁতে আপুনি এটা ৰিচিপ্ট পাব। সেই ৰিচিপ্টটোতে আপোনাৰ এটা একনলেজমেণ্ট নাম্বাৰ থাকিব। সেই একনলেজমেণ্ট নাম্বাৰটো প্ৰয়োজন হ'ব আমাক এতিয়া। গতিকে আমি ফাৰ্ষ্ট টাইম আমি কি কৰিম, এপ্লিকেশ্যন টাইপত গৈ আমি এপ্লিকেশ্যন টাইপ চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছতে আমি একনলেজমেণ্ট নাম্বাৰটো ইয়াতে ইনপুট কৰিম। ইনপুট কৰি পেলাই আমি যিটো ইয়াতে এটা কেপচা কোড দেখা পাম, সেই কেপচা কোডটো ইয়াত ইনপুট কৰিব লাগিব। কিহৰ কাৰণে, যিহেতু আমি মানুহ নে ৰবট সেইটো নেটে আমাক চাব। গতিকে আমি ইয়াতে ক্লিক কৰিম। ক্লিক কৰি এটা কেপচা কোড স্কিপ কৰি ল'ম। স্কিপ কৰি নেক্সট যিটো কেপচা কোড আহিব, কেপিটেল আহিব বা স্মল আহিব, সেইটো আমি ইয়াতে ইনপুট কৰি দিম। ইনপুট কৰি পেলাই আমি ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছতে আপুনি দেখিবলৈ পাব ইউৰ পান এপ্লিকেশ্যন ষ্টেটাছ। গতিকে ইয়াতে ফাৰ্ষ্ট আপুনি দেখি পাব একনলেজমেণ্ট নাম্বাৰ আৰু আপুনি কাৰ নামত পান কাৰ্ডটো এপ্লাই কৰিছে নামটো দেখা পাব আৰু কেটেগৰী ইণ্ডিভিজুৱেল দেখা পাব। আৰু আপুনি ইয়াতে দেখা পাব যে ইউৰ পান কাৰ্ড হেজ বিন ডিছপাছ অন 14 আগষ্ট 2018, যে আপোনাৰ পান কাৰ্ডটো ডিছপাছ হৈ গৈছে 14 আগষ্ট 2018ত। আৰু আপুনি দেখা পাব যে দ্য পান কাৰ্ড ইজ এক্সপেক্টেড টু বি ডেলিভাৰ্ড বাই 24 আগষ্ট 2018, আৰু আপোনাৰ পান কাৰ্ডটো 24 আগষ্টৰ দিনা আপোনাৰ ঘৰত পাই গৈছে। তো আপুনি যদি অনলাইন পান কাৰ্ড এপ্লাই কৰিছে, এনেধৰণে অনলাইনৰ জৰিয়তে আপোনাৰ পান কাৰ্ডৰ ষ্টেটাছ চেক কৰিব পাৰিব। আপোনাৰ পান কাৰ্ড এপ্লাই হৈছে নে নাই, আপোনাৰ পান কাৰ্ড ঘৰত গৈছে নে নাই, এনেধৰণে আপুনি চেক কৰিব পাৰিব। তো এনেধৰণে অনলাইন ট্ৰিক্স শিকিবলৈ, চাবলৈ প্ৰকাশ হাজৰিকা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষত থকা ঘণ্টি বাটনটো দবাই ৰাখিব, যিহেতু মই এটা নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত পাই যাব। তো আপুনি নিজকে নিজে আপডেট ৰাখিব পাৰিব অনলাইন যুগৰ লগত। তো আজিলৈ ইমানেই, ধন্যবাদ, থেংকছ ফৰ ৱাচিং।